জিংক আপুনি জানিবলগীয়া আটাইবোৰ এই ভিডিঅ'টো লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমাৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ বহুতো উপাদানৰ প্ৰয়োজনীয়তা আছে। জিংকো তেনে এটা উপাদান যিয়ে আইৰণ অৰ্থাৎ লৌহ উপাদানৰ পিছতে অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়। যিহেতু জিংক শৰীৰত প্ৰাকৃতিকভাৱে উৎপন্ন নহয়, সেয়েহে ইয়াক খাদ্য বা ছাপ্লিমেণ্টৰ জৰিয়তে ল'ব লগা হয়। এই তথ্য সমৃদ্ধ ভিডিঅ'টো আপুনি চালে জিংকৰ আটাইবোৰ তথ্য পাব, য'ত থাকিব ইয়াৰ কাৰ্য, স্বাস্থ্যৰ উপকাৰিতা আৰু অভাৰড'জ হ'লে ইয়াৰ পৰা হোৱা অপকাৰিতা, অৰ্থাৎ বহুতো জানিবলগীয়া কথা আপুনি জানিব পাৰিব। জিংক কি আৰু শৰীৰত ইয়াৰ কাম কি? জিংক শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানৰ এক অন্যতম উপাদান। ইয়াক শৰীৰে উৎপাদন কৰিব নোৱাৰে, ষ্টৰো কৰিব নোৱাৰে, সেয়েহে ইয়াক খাদ্যৰ জৰিয়তে নিজেও আহৰণ কৰিবলগীয়া হয়। জিংকে আমাৰ জিন এক্সপ্ৰেছনত সহায় কৰে, উৎসেচকৰ ক্ৰিয়াত অৰ্থাৎ এনজাইমৰ ৰিয়েকশ্যনত সহায় কৰে। এই এনজাইমবিলাকে আমাৰ শৰীৰৰ ভিতৰৰ বহু কাৰ্যত সহায় কৰে। প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে। আমাৰ যিটো প্ৰতিদেহ ক্ষমতা আছে তাক বৃদ্ধি কৰাত সহায় কৰে। ই DNA আৰু প্ৰটিনৰো কাৰ্যত সহায় কৰে। কটা চিঙা ভাল কৰাত সহায় কৰে, লগতে গ্ৰোথ আৰু ডেভেলপমেণ্টতো সহায় কৰে। অৰ্থাৎ জিংকে আমাৰ শৰীৰত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াক প্ৰাকৃতিকভাৱে উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা খাদ্যৰ পৰা আহৰণ কৰিব পৰা যায়। জিংকক শৰীৰে বিভিন্ন কামত ব্যৱহাৰ কৰে। শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যত সহায় কৰা উৎসেচক অৰ্থাৎ এনজাইমৰ কাৰ্যসমত এই জিংকে বহুতো গুৰুত্বপূৰ্ণ ভূমিকা লয়। আমাৰ শৰীৰৰ কিছুমান কাৰ্য এই উৎসেচকসমূহ কৰে। এনে 300 উৎসেচকৰ কাৰ্যক্ষম হ'বৰ কাৰণে জিংকৰ প্ৰয়োজনীয়তা আছে। এনে কিছুমান কাৰ্য হ'ল মেটাবলিজিম, ডাইজেশ্যন, নাৰ্ভ ফাংচন ইত্যাদিৰ দৰে ফাংচনবিলাকত অৰ্থাৎ কাৰ্যবিলাকত জিংকে সহায় কৰে। আৰু এই এনজাইমবোৰ জিংকৰ অবিহনে কাৰ্যক্ষম নহয়, অৰ্থাৎ এক্টিভ নহয়। প্ৰতিৰোধ ক্ষমতা গঢ়া কোষবোৰো গঢ়াত এই জিংকে সহায় কৰে। জিংকৰ পৰিমাণ শৰীৰত ঘাটি হ'লে টেষ্ট আৰু স্মেলৰ অৰ্থাৎ সোৱাদ আৰু গোন্ধৰ ক্ষমতা কমি আহে। জিংযুক্ত কিছুমান খাদ্যৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। জিংযুক্ত কিছুমান খাদ্য হ'ল চেলফিছবোৰ, অৰ্থাৎ কেঁকুৰা, নিচলা, কিছুমান সাগৰীয় প্ৰাণী, মাংস, মাছ, কাবুলী চানা, দালি, মাহ, যেনে ৰাজমাহ, বিভিন্ন দালি হ'ব পাৰে, যেনে মগু দালি, মচুৰ দালি, বুটৰ দালি, ৰঙালাওৰ গুটি, কাজু, তৰমুজৰ গুটি বা মগজ বুলিও কওঁ আমি, গাখীৰ, দৈ, চীজ, কণী, অ'টছ, ব্ৰাউন ৰাইচ, মটৰ, বিট, সেউজীয়া শাক পাচলি ইত্যাদি। এনেধৰণৰ কিছুমান খাদ্যত আমি জিংকৰ পৰিমাণবোৰ পাওঁ। আৰু এই খাদ্যবোৰ আমাৰ খাদ্যৰ তালিকাত যদি আমি সদায় গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ শৰীৰত জিংৰ প্ৰয়োজনীয়তাখিনি পূৰ হয়। শৰীৰত সমতুল্য হাৰত জিংক লাভজনক, কিন্তু বেছি ইনটেক হ'লে, গ্ৰহণ হ'লে কিছু বিসংগতি হ'ব পাৰে। যেনে মূৰ ঘূৰাব পাৰে, বমি হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, মূৰৰ বিষৰ দৰে এনে কিছুমান বিসংগতিয়ে দেখা দিব পাৰে। অতিমাত্ৰা সকলো বস্তুৰে বেয়া, সেয়েহে চিকিৎসকৰ পৰামৰ্শ মতেহে এই জিংক ল'ব লাগে। মই বিভিন্ন চ'ৰ্চত পোৱা মতে 11 মিলিগ্ৰাম প্ৰাপ্তবয়স্ক পুৰুষ এজনে ল'ব পাৰে, 8 মিলিগ্ৰাম প্ৰাপ্তবয়স্ক মহিলা এগৰাকীয়ে ল'ব পাৰে। আৰু যিসকল গৰ্ভৱতী বা দুগ্ধপান কৰাই থকা মাতৃ আছে, তেওঁলোকে 11ৰ পৰা 12 মিলিগ্ৰামৰ ভিতৰত জিংক ল'ব পাৰে প্ৰতিদিনে। সেয়েহে জিংকৰ ছাপ্লিমেণ্ট চিকিৎসকৰ পৰামৰ্শ মতেহে ল'ব লাগে। নিজে নিজে ল'লে বা অভাৰড'জ হৈ প্ৰব্লেমহে ক্ৰিয়েট হ'ব পাৰে। সেয়েহে জিংকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে আমি খাদ্যৰ পৰা এই জিংকসমূহ আহৰণ কৰিবলৈ চেষ্টা কৰিব লাগে, যিহেতু ই আমাৰ শৰীৰৰ প্ৰতিদেহ ক্ষমতা বা প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে। আৰু অভাৰড'জ হ'লে ই আমাৰ এই প্ৰতিৰোধ ক্ষমতাক বাধাও দিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ মতেহে ইয়াৰ ছাপ্লিমেণ্ট গ্ৰহণ কৰিব লাগে। চ' এইখিনিয়ে আছিল জিংকৰ কিছু নজনা কথা। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।